এই বিশ্বত গৌৰৱময় দেশ ভাৰত, বিশ্ব অনুকৰণ কৰা দেশ ভাৰত, ভাৰতৰ যিখন সংবিধান আৰু সেই সংবিধান ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠী লোকে গৌৰৱ কৰা এই সংবিধান আৰু এই সংবিধানে ভাৰতৰ প্ৰতিজন নাগৰিকক সমান অধিকাৰ দিয়াৰ সংবিধান। কিন্তু সেই সংবিধানে সমান অধিকাৰ দিয়াৰ পিছতো মই যাৰ কথা কৈ যিবোৰ জনগণৰ কথা কৈ আছোঁ, এই জনগণৰ লগত কিন্তু অন্যায় কৰিছে। সংবিধানৰ অধিকাৰ আমি বিচাৰিছোঁ, সংবিধানৰ অধিকাৰৰ কাৰণে আমি সদায় লৰাই কৰিবলগীয়া হৈছে, আমি আন্দোলন কৰিবলগীয়া হৈছে। অত্যন্ত দুখৰ কথা। শিক্ষাৰ কথা নিশ্চয় মই কম, পিছলৈ কম। বিশেষকৈ ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰীৰ কথা ক'ব লাগিব। 3 কোটি অধিক জনসংখ্যাৰ এখন ৰাজ্য অসম, যিখন অসমক আমি কৈছিলোঁ শংকৰ ৰাজনৰ অসম, এটা নতুন সংযোজন জুবিনৰ অসম, জুবিন গাৰ্গৰ অসম। এইকাৰণে আমি কৈছিলোঁ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, ভাৰতবৰ্ষৰ প্ৰতিটো নাগৰিকৰ হৃদয়ত গানৰ স্থান পোৱা, হৃদয় হৃদয় গান গোৱা, মনৰ প্ৰতিটো কোঠাত গান থকা, প্ৰতিটো কথা সমন্বয় দি যোৱা, মানুহক মানুহ হিচাপে জীয়াই সংগীতত লহৰ তুলি যোৱাৰ এই জুবিন গাৰ্গৰ অসমৰ খুনতুলি পৰা ৰাজ্য মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এখন পবিত্ৰ অসমৰ অভিভাৱক। প্ৰায় অসমৰ 40% মানুহক আপোনাৰ যি ধাৰাবাহিক যি তুচ্ছ তাচ্ছিল্য, যেনেকৈ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ যি ধৰণৰ আপোনাৰ আচৰণ, এই আচৰণত আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নে মাননীয় মুখ্যমন্ত্ৰীক আমি এইটো আহ্বান কৰিব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, সংবিধান প্ৰদত্তৰ মাননীয় মুখ্যমন্ত্ৰী চকীখন অতি মৰ্যাদাপূৰ্ণ, অতি গুৰুত্বপূৰ্ণ, অতি সন্মানীয় এখন চকী। আৰু এই চকীত আপুনি বহি ৰাজ্যৰ 40% মানুহক ঘৃণাসূচক মন্তব্যই ৰাজ্যখনত এটাৰ ধোঁৱা কোৱা এটা বাতাবৰণ সৃষ্টি কৰি 40% মানুহৰ এটা ঘৃণা সৃষ্টি কৰিবলৈ অহৰহ এটা চেষ্টা কৰিছে। আমি এই পবিত্ৰ মঞ্চৰ পৰা ৰাজ্য মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান কৰিব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, যে আমি 3গৰাকী ব্যক্তিৰ নাম কৈ গ'লোঁ, শংকৰ ৰাজান শেহতীয়াকৈ শিক্ষক থকা, এতিয়াও অসমৰ মানুহৰ মুখে মুখে থকাৰ আমাৰ মৰমত জুবিন গাৰ্গৰ অসমৰ পৰা এইবোৰ কথা আপুনি বাদ দিব লাগিব। সঁচা ক্ষেত্ৰতে আপুনি অসমখন শৈক্ষিক উত্তৰণ বিচাৰিছে, আপুনি সঘনাই কৈছে অসমখন মই শৈক্ষিক উত্তৰণ বিচাৰিছোঁ, ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ মাজত অসমখন লৈ যাব লাগিব। আপুনি ডিঙি খুৰ আপুনি ফুলাই ফুলাই শিৰ ফুলাই ফুলাই চিঞৰি চিঞৰি কৈছে অসমখন অৰ্থনৈতিক উত্তৰণ কৰিব লাগিব। আৰু আপুনি লগতে কৈছে ভাৰতবৰ্ষৰ 5খন উন্নতমানৰ ৰাজ্যৰ ভিতৰত অসমখন লৈ যাব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাখিনি আমি অতি আন্তৰিকতা গ্ৰহণ কৰিছোঁ, অত্যন্ত ভাল কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি মৰ্যাদাপূৰ্ণ আসনত বহি যিখিনি বক্তব্য ৰাখিছে, এই বক্তব্য আৰু কামৰ মাজত কিন্তু আমি মিল দেখা নাই। ৰাইজে দেখিছে নে নেদেখিছে জানিব, এইটো ৰাইজৰ আদালতত আছে, ৰাইজে তাক বিচাৰ কৰিব। কিন্তু আমি অতি দায়িত্বশীল ছাত্ৰ সংগঠন হিচাপে আমি কিন্তু মাননীয় মুখ্যমন্ত্ৰীৰ কথা আৰু কামৰ মাজতে মিল নাই, এই কথাটো আমি স্পষ্ট কিন্তু আমি দেখিছোঁ। গতিকে আমি ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীৰ আমাৰ এটা আহ্বান থাকিব, ৰাজনীতি কৰক, ৰাজনীতি কাৰো বাধা নাই, ৰাজনীতি কৰক, আপুনি প্ৰমূল্যবোধৰ ৰাজনীতি কৰক, এইটো ৰাজনীতি নক'ব। আলি আৰু
ৰহমানৰ লগত যিটো সুসম্পৰ্ক আছিল শইকীয়া আৰু বৰাৰ, তাৰ মাজত আপুনি কিন্তু ভাগ ভাগ কৰিব চেষ্টা নকৰিব।